নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মানে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই তথাপিও আজি মানে এটা ব্লগ বনাম বুলি ভাবিছোঁ এতিয়া আমাৰ ভণ্টি কি কৰি আছে চাওঁ এতিয়া পাকঘৰত দেখি যাওঁ খাই থাকোঁ আৰু গাই চাৰিআলি পিঠা বনাই আছে আমাৰ ভণ্টি বেলনি আছে আমি এনেকৈ ৰাতিপুৱা সদায় খাই থাকোঁ এইটো নহ'লে আমি চলিব নোৱাৰোঁ ঐ না চাহ নাবা না চাহ নাবা না হাইবা দিছি ভালকৈ কোৱা না হাইবা দিছি কেমেৰা দুটা লাইট কৰে এই চিলিণ্ডাৰটো লগাই দিলোঁ এতিয়া মই মানে গেছটো দিব লাগে এতিয়া পিঠা পুৰা সেই কাম আমি দুয়োটা লাগি থাকোঁ আৰু মিলি কৰি এই মায়ে হ'ল আলু আৰু ভাত কাকিৰেল এনেকৈ খাম অলপ গৰম হ'ব দিছোঁ এই গাই তেল বহাইছোঁ এতিয়া ভাজা বহাই দিম আৰু এইপিনে পিঠা হোৱাই নাই এখন উলটাই দিব লাগিল ভাজি আছে ঢালি দিলে মই এতিয়া মানে এনেকৈ লাৰি দিছোঁ খাওয়া হে यार এগুলো বিস্কুট দিল আরে গাছ আছে কালার ক্ষেত্রে দেওয়া হয়েছে আর পিঠা দুখানে হয়ে গ'ল বঢ়িয়া এইখন অলপ দবাইছি এইখন অলপ ভালকৈ এই চাৰে গাখীৰ দিয়া চাহ ৰুটি আলু ভাজি পিঁয়াজ খাওয়া হে গাঁও মজা ঠাণ্ডা বতৰ তেনেকৈ খাৱা খুবেই মজা বতৰৰ মহিমা গমেই নাপায় কি যি হ'ব চোতালৈ মানে ভিডিঅ' কৰিব লগা হৈছে
এইবাৰ আমাৰ চোতালতো মানে পানী উঠিব আৰু সম্ভাৱনা। আৰু গাইজ এইবিলাক ঘাঁহ, এই গাইজ ঘাঁহগিলা মই কাটি আনিছোঁ নাৱেদি। কালি আপোনাক এটা দেখাই দিম ভিডিঅ', ঘাঁহ কেনেকৈ কাটিব যাওঁ নাও লৈ পানীৰ মাজত দেখাই থাকিম। আৰু গাইজ আমাৰ গৰুকেইটা চাবচোন কিমান দুখ লগা হৈছে, তাতে ঘাঁহ চাহ খাব পৰা নাই, জাগা নাই নাই, গোটেই মানে পানী হৈছে। আৰু গাড়ী চাওকচোন মানে বৰষুণে জিকি থাকিব অৱস্থা হৈছে, বেয়া অৱস্থা হৈছে। এইবিলাক ঘাঁহ নাই ক'তো, এই ঘাঁহ দিম এতিয়া নাই, এতিয়া মানে ঘাঁহ কাটিব হৈছে। আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, কালি আকৌ ভিডিঅ' এটাত লগ পাম। বাই বাই।